আমি ইয়াত মাতিছোঁ আহক আমি দুটা আছে একাধিক্ৰম বিদ্যালয়বিলাক আগবাঢ়িব সাংস্কৃতিক শোভাযাত্ৰা কৰিছে ইয়াতে শিশুপানী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰি কান্দাৰী মহিন শইকীয়া ছাৰ আজি এই পতাকাস্থলীত ৰ'দত নাৰী নহওক কিয় অসম হাইস্কুল শিক্ষক সংস্থাই সদায় শিক্ষাগুৰুসকলৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ দায়িত্ব লাগি সকলোৰে সহায় সহযোগ কৰাৰ কামনা ৰাজ্যিক সভাপতি ফণীন্দ্ৰ কুমাৰ গোস্বামী ছাৰলৈ ধন্যবাদ বিতৰ্পণ কাৰ্যসূচী আছে আমাৰ শ্ৰদ্ধাৰ স্মৃতি তৰ্কক কৰ্মচাৰক এখন পুৰাণ গামোচাৰে আদৰণি জনাবৰ কাৰণে নবীন শইকীয়া প্ৰবীণ শইকীয়া প্ৰমুখ্যে প্ৰাৰ্থনা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ বিশেষ দায়িত্ব তুলিবৰ কাৰণে অনুৰোধ কৰিছোঁ আমাৰ ডক্টৰ পি উদয় প্ৰবীণ ছাৰক আমন্ত্ৰণ কৰিছিলোঁ তেখেত আহি আমাৰ মাজত উপস্থিত আছে হেল্ল' ইয়াত আছোঁ মই ইয়াত বৰপথ যান্ত্ৰী মহম্মদ 2018-20 ধন্যবাদ থেংক ইউ
আজি আমাৰ অসম হাইস্কুল শিক্ষক সংস্থাৰ 43 সংখ্যক ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা আমাৰ ইয়াত আজি প্ৰথম পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পিছতেই সাংস্কৃতিক শোভাযাত্ৰা আছিলে। এই সাংস্কৃতিক শোভাযাত্ৰা আমাৰ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হৈছে। ইয়াত প্ৰায় 3000 মান আমাৰ শিক্ষক প্ৰতিনিধি আৰু দল সংগঠনে মানে সহযোগিতা আগবঢ়াইছে আৰু ইয়াৰ পিছত আমাৰ মুকলি সভা আছে। মুকলি সভাটো আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰা আছে আৰু শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত ছাৰ আৰু আমাৰ এই অঞ্চলৰ স্থানীয় বিধায়ক আমাৰ সন্মানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিবলৈ আমি DC ছাৰক আমন্ত্ৰণ জনাইছিলোঁ। DC ছাৰো আছিলে। আমাৰ এই মুকলি সভাত আৰু কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব। হয়, আমি এটা বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ আমাৰ অসম হাইস্কুল শিক্ষক সংস্থা 1969 চনত জন্ম হৈছিল। বহিবৰ কাৰণে আসনসমূহ এৰি দিব। 1969 চনত আমাৰ হাইস্কুল শিক্ষক সংস্থা জন্ম হৈছিল। আমাৰ প্ৰাদেশিকৰণৰ ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কত গতিকে আমাৰ মূল দাবী আমাৰ যিবিলাক বিদ্যালয় বৰ্তমানো প্ৰাদেশিকৰণ হোৱা নাই সেই বিদ্যালয়বিলাক প্ৰাদেশিকৰণ হ'ব লাগে আৰু 2013 আৰু 2021 যি প্ৰাদেশিকৰণ হ'ল সেই প্ৰাদেশিকৰণ বিদ্যালয়বিলাকত ৰৈ যোৱা শিক্ষক পদবিলাক আকৌ উপশিক্ষক পদবিলাক প্ৰাদেশিকৰণ কৰিব লাগে আৰু শিক্ষকৰ যিবিলাক সমস্যা আছে NPS সমস্যা, টিউটৰ সমস্যা, টিউটৰ শিক্ষক মৰ্যাদা দিব লাগে। আমাৰ তেনেধৰণৰ এই সমস্যাবিলাকে আমি চৰকাৰৰ ঘৰলৈ দাবী উত্থাপন কৰিম। ইয়াত আমাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা BTDA লৈকে, শদিয়াৰ পৰা ধুবুৰীলৈকে, বৰাকৰ পৰা সকলো প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। প্ৰায় 43খন জিলাৰ প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিছে।